হাই গাইজ অসমীয়া লিজেণ্ড বুলি কোৱা ফকতীয়া ৰষ্টাৰটোৱে মোৰ ওপৰত আকৌ এটা ভিডিঅ' বনাই দিলে আৰু মইতো তাক ৰিপ্লাইটোতো দিবই লাগিব চ' এই ভিডিঅ'টো বনাব লগা হ'ল এণ্ড আগৰ ভিডিঅ'টোৰ দৰে প্লিজ হেডফোনডাল লগাই ল'ব প্ৰথম কথাটো হ'ল অসমীয়া লিজেণ্ড তোৰ এইটো যিটো নাম ন অসমীয়া লিজেণ্ড এই নামটো চেঞ্জ কৰি পেলাই তই ফকতীয়া লিজেণ্ড লৈ ল'বি মানে সেই নামটো তোৰ লগত বেছি মিলিব সঁচা কথা ক'বলৈ গ'লে তোৰ এইটো যিটো মাত ন সেই মাতটো শুনিলে মোৰ হাঁহি উঠে আমাৰ ঘৰৰ পাতিহাঁহজনীলে মনত পৰে আৰু তোৰ কামবোৰ আমাৰ ঘৰৰ গাহৰি পোৱালিটোৰ দৰে একেই সি যেনেকৈ খাবলৈ নাপালে চিঞৰি থাকে তয়ো ছাবস্ক্ৰাইবাৰ আৰু ভিউজৰ বাবে তেনেকৈ চিঞৰি থাক আৰু তই কি কৈছিলি মোক চুলুৰ ভাই মোৰ অকাত তোৰ সমানো নাই তোকনো মই অকাদৰ কথা কিনো ক'ম মোৰতো বাৰু অকাদ আছে নে নাই মানুহে জানে বা চুলুৰ ভাই তই মোক অকাদৰ কথা কৈছ যাৰ আজিলৈকে নিজৰ ফেচটো দেখাবলৈকে অকাত নাই মইতো কিবা অপেন ভিডিঅ' বনাওঁ ফেচ দেখাই তোৰ দৰে মনে মনে লেটিনৰ কুমুদত বহি ভিডিঅ' নবনাওঁ পুঠি মাছৰ পিট লৈ ৰ'ষ্ট কৰিব নাহিবি বুজিলি আৰু তই মোক অকাদৰ কথা কৈছ দম আছে ফেচ দেখাই ভিডিঅ' বনাবি আৰু কি কৈছিলি চুকুৰ ভাই মোক কি নিদিলেও নলয় মই কেলা চুকুৰ ভাই তোৰ নিচিনা মক্কেল ফাল্টু ফকতীয়া দুটকীয়া ৰষ্টাৰ নহয় 2 টকা 3 টকাত তোৰ দৰে বিক্ৰী হৈ যাবলৈ বুজিলি শেষত বন্ধুসকল মোৰ আপোনালোকৰ বাবে আগৰ দৰে এটাই অনুৰোধ এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক যাতে সেই মক্কেল ৰষ্টাৰটোৱে এই ভিডিঅ'টো পায়গৈ ধন্যবাদ